এয়া হৈছে মানে আমাৰ আদিবাসীৰ ভাষাৰ গাগৰা বাকী আৰু আছামিছত কলহ মাজত উপস্থিত আছে এই নামটো এনে পুতলি মাই আমাৰ মিছ ৰাখী নেকি ইনষ্টা নামটো কৈ দিয়া ৰাখী পোৱালি আৰু এইফালে আছে ইনষ্টা নামটোকে কৈ দিয়া अरे कहना क्या चाहते हो পানিয়া ভৰাই চলে গাগৰি মে পয়ৰী ৰুণু জুনু জুনু কৰে বৰ্তমান টাইমত ইনষ্টাগ্ৰামত মানে এই ৰাধিকা সুন্দৰী সংটো মানে ভাইৰেল হৈ আছে আৰু ট্ৰেণ্ডিঙত চলি আছে বাকী আৰু এনেকুৱা এটা লোকেশ্যনত আজি আমি মানে সেইটো গানৰ ওপৰত ৰিলছ এটা বনাবলৈ আহিছোঁ গতিকে আপোনালোকক অকণমানকৈ থুলমূলকৈ ব্লগ ভিডিঅ'ৰ মাধ্যমেৰে দেখাবলৈ চেষ্টা কৰিম আৰু চেনেলত যদি কোনোবা নতুনকৈ চাই আছে দেন চেনেলটো কি কৰিব ছাবস্ক্ৰাইব কৰিব বাকী আৰু আমি ৰিলছটো কেনেকুৱা কি বনাম বাকী আপোনালোকে চাই থাকিব আৰু এয়াই হৈছে বৰ্তমান আমাৰ লোকেশ্যন এয়া দেখিছে বাকী আৰু আমি সেইডোখৰতে আমাৰ যোনটো ৰাধিকা সুন্দৰী পানিয়া বাৰ্ষা মানে সেই ৰিলছটো বনাম আৰু কোন কোন আছে কি কথা অকণমান দেখাই দিছোঁ হিৰক ভাই অঁ ফটো মাৰিছা নেকি আজি কি হ'ব আজি ৰিলছ এটা বনোৱা হৈছে অঁ বঢ়িয়া আৰু এইফালে আছে আমাৰ মিছ ৰাখী নেকি ইনষ্টা নামটো কৈ দিয়া ৰাখী পোৱালি আৰু এইফালে আছে ইনষ্টা নামটোকে কৈ দিয়া অঁ অঁ বাকী এইফালে আছে নামটো কৈ দে এই মজা আৰু এইফালে ৰিয়া এইফালে লাজ কৰিছা নেকি অঁ বাকী মানে আৰু এইফালে মমি এইফালে মিষ্টাৰ আৰমান ভাই অঁ অ'কে বাকী আৰু এই নহয় নহয় ডাইলগটো কচোন ডাইলগটো ক ডাইলগ এলা কি হামকে অঁ হাই ৰে অঁ নামটো ক নমস্কাৰ মোৰ নাম দেৱজিৎ কৰ্মকাৰ এই বঢ়িয়া বাকী আৰু এইকেইটা আমি মানে চবেই মিলিজুলি আহিছোঁ ৰিলছ এটা বনাম বুলিকৈ বাকী আৰু আপোনালোকে ভিডিঅ'টো চাব চ' সিমানেই আৰু এয়া দেখিছে নহয় এয়া হৈছে মানে আমাৰ আদিবাসীৰ ভাষাৰ ডাইৰেক্টলি লাজ চাজ নকৰাকৈ কৈ দিছোঁ এয়া হৈছে আমাৰ গাগৰা মানে এইটো আমাৰ আদিবাসী ভাষাত মানে এইটো গাগৰা বুলি কয় বাকী আৰু আছামিছত কলহ চ' সিমানে কথা আৰু এইটোৰো মানে আমাৰ ৰিলছটোত চিন এটা আছে বাকী আৰু চাই থাকিব ষ্টাৰ্ট হৈ গ'ল নি আৰু এইফালে নাথিং টুৱে পৰা আজি ৰিলছ এটা বনাম চাব দেখাবি রে দেখে Dia selfie lihat. Hey, mau selfie les. Hi guys, mau selfie les. Dhole na hato dikha. Ami dhole dhole tak. Utakan nai ros. Camera ami ruko. Tara mani jaya photo mara hai. আৰু গাইজ বাকী এয়া দেখিছে নহয় ব্লুটুথ স্পীকাৰ এটা লৈ আহিছোঁ বাকী আৰু ইয়াত মানে চাউণ্ডটো লগাই মানে আমাৰ ৰিলছটো বনাম বাকী আৰু কানেক্ট কৰি লওঁ চাই থাকিব আমি বুধনি যাব তাৰপৰা অৰা দুজন যাব
আৰু গাইজ বাকী আৰু বৰ্তমান এটা চিট আমাৰ কমপ্লিট হৈছে আৰু এতিয়া নেক্সট চিন কৰিব হ'লে এতিয়া আমি ড্ৰেছটো চেঞ্জ কৰি ল'ব লাগিব গতিকে আৰু ছোৱালীবোৰো ড্ৰেছটো চেঞ্জ কৰি আহক আমিও চেঞ্জ কৰি ল'ম গতিকে আপোনালোকে চাই থাকক আৰু সম্পূৰ্ণ ৰিলছটো বনাই হ'লে মই ইয়াতো আপোনালোকক দিম আপোনালোকে চাব আৰু ইনষ্টাগ্ৰামত চাব পাৰে জয়ন্ত KKR বুলি মোৰ ID নামটো আছে বাকী সিমানে কথা ড্ৰেছটো চেঞ্জ কৰি লওঁ আৰু ফাইনেলি বৰ্তমান আমি দুয়ো কৰি ল'লোঁ কাপোৰ চেঞ্জ বাকী আৰু ছোৱালীকেইজনী ঘৰলৈ গৈছে আৰু মানে আমাৰ লোকেশ্যনটো ঘৰৰ পৰা মানে নিচেই ওচৰত বাকী আৰু আমি ইয়াতে চেঞ্জ কৰি ল'লোঁ ছোৱালীবোৰে গৈছে ঘৰলৈ বাকী আৰু ফাইনেল চিনটো আছে আৰু ধুনীয়াকৈ কৰিম আৰু চ' সিমানে আৰু কিবা ক'বা নি অঁ বাকী আৰু এটা কথা বহুত ভাল লাগিছে কি ভাল লাগিলে লাইক এটা কৰি দিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু শ্বেয়াৰ কৰি দিব সেইটোৱে আৰু এটা মানে কথা আমাক খুবেই ভাল লাগিছে যে আমাৰ ইনষ্টাগ্ৰামত মানে কিটো বনাইছিলোঁ ৰাংগিনী ৰিলছ এটা দিছিলোঁ মানে 15K ভিউজ আহিছে আৰু আপোনালোকে বহুত মৰম দিছে চ' সেই মৰমৰ অনুযায়ীয়ে মানে আৰু ৰাধিকা সুন্দৰী ৰিলছটো আপোনালোকক ৰিলছত দিম আৰু আপোনালোকে চাব আৰু ইয়াতো পাৰিলে দি দিম আৰু ইউটিউবতো বাকী আৰু সিমানে কথা চাই থাকিব আমাৰ মাজত উপস্থিত আছে নিৰঞ্জন কৰ্মকাৰ আহিব লাগে এখন পিন্ধাইছোঁ ঠিক আছে এই নামটো এনেই পুতলি মাই কি মাই পুতলি মাই ঐ কি মাই নিৰঞ্জন পুতলি মাই নিৰঞ্জন পুতলি মাই দুকনি মাই পুতলি মাই এই মোবাইল পৰিব দুকনি মাই সেয়া আৰু দেখিছে নহয় বাকী আৰু লগৰকেইটা নাই আমি আকৌ 4জনেই আছোঁ আৰু বাকী আৰু মানে তাহাঁতি অহালৈকে অকণমান টাইম পাছ কৰি আছোঁ ইয়াতেই সিহঁতি আহি পেলাই আৰু ফাইনেল আমাৰ ভিডিঅ'টো কৰি মেলি সমাপ্ত কৰিব লাগিব নে কি কোৱা হয় নাই বাকী আৰু আপোনালোকে কি কৰিব আমিতো টাইম পাছ কৰিছোঁ আপোনালোকে লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক কি কৰক লাইক কৰক তাৰপিছত আৰু শ্বেয়াৰ কৰক আৰু তাৰপিছত নাজানো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চাৰিফালে নাজানো এই কনা লাইক কৰি দিব এবাৰ লা আমি না কি चंगनी माँ हाथ तो थोड़ा আন্ধারে উঠছিল কই আন্ধার কি হচ্ছে ভরে গেল দেখবি আর হিরকের বাড়ি
যাব ফাইনাল পাৰাবে और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। राधिका सुंदरी पानिया भोराई चले गागरी में ओयोरी रुनु झुनु झुनु करे पानिया भोराई चले गागरी বাকী আৰু ৰাধিকা সুন্দৰী যোনটো আমি ৰিলছ বনাবলৈ আহিছিলোঁ মানে টাইম মানে বহুত লাগি গ'ল মিনিমাম 1.5 ঘণ্টামান 1 মিনিটৰ ৰিলছটোতেই লাগি গ'ল মানে 1.5 ঘণ্টামান 1 মিনিটৰ ৰিলছটোতেই লাগি গ'ল বাকী আৰু এতিয়া ঘৰলৈ গৈছোঁ আৰু আপোনালোকক ভিডিঅ'টো দিম চাব বাকী আৰু আপোনালোকে মৰম কৰিব আশীৰ্বাদ কৰিব আৰু আমাৰ দৰ্শক মানে আমাৰ ৰাইজসকলে কি কয় আৰু আমাৰ চেনেলটো কি কৰিব লাগিব কিবা এটা কোৱা চ' সিমানে কথা বাকী আৰু ভিডিঅ'টো ইয়াতে ডিএন কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' সিমানে কথা বাকী আৰু জাষ্ট আজি নৰ্মেল ব্লগ এটা দিবলৈ চেষ্টা কৰিলোঁ যিহেতু বহুত দিন ভিডিঅ' দিয়া নাই চ' সিমানে বাই বাই আৰু লগ পাই আছোঁ নেক্সট ভিডিঅ'ত চ' বাই বাই